বাবে বৰ্তমান চৰকাৰখনে যিটো তদন্ত কৰি আছে তাত আপোনালোক সন্তুষ্ট হয় নে নহয়? মই আকৌ সুধিছো, সকলো মিডিয়া ইয়াত আছে, মই আপোনালোকৰ সকলোকে সুধিছো, বৰ্তমান চৰকাৰখনে যিটো তদন্ত কৰি আছে এই তদন্তত আপোনালোক সন্তুষ্ট হয় নে নহয়? সন্তুষ্ট হয় নে নহয়? অসমৰ মানুহ জুবিন দা আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যু যিটো হৈছে, হত্যাকাণ্ড যিটো হৈছে, তাৰ যি বিচাৰ চলি আছে, তাৰ যি তদন্ত চলি আছে, এই তদন্তক লৈ মুঠেও সন্তুষ্ট নহয়। আৰু সেইকাৰণে চৰকাৰক ইয়াৰ পৰা সকীয়াই দিছো, স্পষ্ট ভাষাৰে সকীয়াই দিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছো, পলিটিক্স নকৰিবা বন্ধু। হয় নে নহয়? পলিটিক্স নকৰিবা বন্ধু। হয় নে নহয়? জুবিন দাক যদি ন্যায় নিদিয়া তেতিয়াহ'লে তোমালোকৰ ৰাজপাট জনতাৰ ক্ষোভৰ জুইত জ্বলি উঠিব। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? কৈ আছে ৰাজনীতি কৰিছে, আমি ৰাজনীতি কোনেও কৰা নাই। অসমত জুবিন দাক লৈ অকল ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে। তাৰ বাহিৰে পৃথিৱীত কোনেও ৰাজনীতি কৰা নাই। কোনেও এটা দিনো একেলগে মিটিং কৰিবলৈ যাব পৰা নাই। প্ৰত্যেকজন শিল্পী সোধক, এটা গীত গাবলৈ ক'তো যাব পৰা নাই। প্ৰত্যেকজন শিল্পী সোধক, তেওঁলোকৰ জীৱিকা গীত গোৱা, কিন্তু তেওঁলোকে যোৱা এমাহ ধৰি এটা গীত গাই 1 টকা ইনকাম কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ প্ৰিয় গুৰুজনৰ মৃত্যু ঘটিছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোক সকলোৱে দুৰ্গা পূজা পতা। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে সকলোৱে দীপাৱলীৰ ফটকা ফুটোৱা। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তোমালোকে আনন্দত মজি যোৱা। কোনো অসমীয়াই আজিৰ দিনটোত আনন্দত মজিব নোৱাৰে। প্ৰত্যেকজন শিল্পী সোধক, প্ৰত্যেকজনে গান গাওঁতে আজি কপি আছে। মই নিজে চাই আছোঁ, কাৰোবাৰ নোম থিয় হৈ গৈছে, কোনোবাই কপি আছে, কোনোবাই গাবলৈ মন যোৱা নাই বুলি চুচুক চামাক কৰি আছে, অথচ তেওঁলোকৰ প্ৰফেশ্যনটোৱে হ'ল গীত গোৱা। এই শিল্পীসকল ৰাজীৱ ভটিয়া মৃত্যু ঘটিছিলে, আমি তেতিয়া থিয় হৈছিলোঁ। এইবাৰ জুবিন দাৰ মৃত্যু হৈছে, আমি সকলোৱে থিয় হ'ব লাগিব। এই শিল্পীসকল যিসকলে আমাৰ ভিতৰত থকা হৃদয়ত আমাৰ যিমান দুখ বেদনা খং ক্ষোভ যিমান আছে সেইবিলাকক জোকাৰি দিয়ে। মগজটোক ক'ৰবাত ঠামকৈ আমাক ভাবিবলৈ শিকাই দিয়ে। এই শিল্পীসকলে আমাৰ ভিতৰত থকা 1000 বছৰীয়া 100 বছৰীয়া বহু বছৰীয়া দুখ আৰু বেদনা তেওঁলোকে নিজৰ হৃদয়ত ধাৰণ কৰি আমাৰ কাৰণে এটা সৃষ্টি বাহিৰলৈ উলিয়াই দিয়ে। আৰু সেই সৃষ্টিৰ পৰশত আমাৰ ভিতৰত 1000 দিন চলি থকা দুখ বেদনা এইবিলাক নাইকিয়াকৈ আকৌ নতুনকৈ জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে নিজকে প্ৰস্তুত কৰে। সেই শিল্পীসকলৰ যেতিয়া বিপদ হৈছে, এতিয়া যদি আমি মাত নামাতো তেতিয়াহ'লে আমি মানুহ নহয়। জুবিন দাৰ যেতিয়া মৃত্যু হৈছে, এতিয়া অসমৰ প্ৰত্যেকজন নাগৰিকে যদি মাত নামাতে তেতিয়াহ'লে তেওঁ জীয়াই থকা মানুহ হিচাপে জীয়াই থকাৰ কোনো অৰ্থ নাই। ৰাজীৱ ভটিয়াৰ যেতিয়া মৃত্যু হৈছিলে, তেওঁৰ পক্ষত এখানি মাত পাতিব যি নাজানে, তেওঁ জীয়াই থকাৰ অৰ্থ নাই। মই আমাৰ আজিৰ ইয়াত অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকজন উদ্যোক্তাৰ হৈ গেৰাণ্টি দি এটা কথা কৈছোঁ যে আমি ইয়াত কোনো পধ্যে ৰাজনীতিৰ অনুষ্ঠান কৰা নাই। আমি সকলোৱে মিলি এটাই কথা ক'ব খুজিছোঁ, আমি জুবিন দাৰ লগত আছিলোঁ, জুবিন দাৰ লগত আছোঁ, জুবিন দাৰ লগত থাকিম। আৰু যেতিয়ালৈকে ন্যায় নাপাব চব বহি যাব, কিন্তু আমি সংগ্ৰামত ছটিয়াই পৰিম। আৰু মই প্ৰত্যেকজন শিল্পীক কথা দি পঠিয়াইছোঁ, চবকে, ৰাকেশ ৰিয়ানৰ পৰা দেৱাগীতৰ পৰা পাপৰিৰ পৰা ইয়াত উপস্থিত থকা প্ৰত্যেকজন শিল্পীক আমি কথা দি পঠিয়াইছোঁ, আমি আপোনালোকৰ বিপদৰ সময়ত থাকিম নে নাই ৰাইজ? শিল্পীসকলৰ বিপদৰ সময়ত থাকিম নে নাই?
থাকিম নে নাই? থাকিম নে নাই? মোৰতো এনেকুৱা মন গৈ আছে, যদি কোনোবাই উদ্যোগ লয়, মোৰ লাগি থাকিবলৈ সময় নাথাকে। মই ভাবোঁ জুবিন দাৰ নামত, জুবিন দাই বহুতক সহায় কৰিছিলে, জুবিন দাৰ নামত আমাৰ দুৰ্গত শিল্পীসকলৰ কাৰণে এটা ফাণ্ড কৰা হওক, আৰু মই আমাৰ ৰাইজৰ দলৰ হৈ সেই ফাণ্ডটোলৈ প্ৰথমতেই 5 লাখ টকাৰ এখন চেক প্ৰথমতে আগবঢ়াম। আৰু মই সকলোকে অনুৰোধ জনাম যে জুবিন দা মানে শিল্পী সাহায্য ন্যাস না জাতীয় এনেকুৱা এটা ফাণ্ড কৰক শিল্পীসকলৰ কাৰণে। আমাৰ ৰাইজৰ দলৰ পৰা আমি 5 লাখ টকাৰ এখন চেক দিম, আৰু মই বহুত মানুহৰ পৰা তেনেকৈ তুলি দিম। সকলোকে কম তেওঁলোকক একদম লিগেলি তাক দিবৰ কাৰণে। আমি 1 কোটি 2 কোটিমান টকা যদি তুলিব পাৰোঁ, মই পাৰিম। আপোনালোকে যদি ভাবে কোনোবা শিল্পীয়ে যদি অকণমান লৈ দিয়ে, মই খালি লাগি থাকিবলৈ সময় নাই, মই কামটোহে কৰি দিব পাৰিম। মই পইচাখিনিয়ে তুলি দিব পাৰিম, চেকখিনিয়ে তুলি দিব পাৰিম। যদি কোনোবাই অকণমান সেইটোত থাকে, তেতিয়াহ'লে দুৰ্গত শিল্পীসকলৰ কাৰণে আমি এটা পুঁজি কৰি লোৱা ভাল হ'ব। বহুত কষ্টত, ধন্যবাদ, বহুত কষ্টত শিল্পীসকল চলে। মই এতিয়া সুৰেখা চেত্ৰী তেখেতৰ গীত পৰিৱেশন কৰিবৰ কাৰণে নেপালী ভাষাত গীত গালে আটাইতকৈ ভাল পাম নে অসমীয়াতে গাই